মই বনাবলৈ ওলাইছোঁ আমৰ আচাৰ। ইয়াৰ কাৰণে মই এইখিনি আম লৈছোঁ। আমখিনি মই ৰাতি কাটি কিনে নিমখত দি থৈ দিছিলোঁ। ৰাতিপুৱা ৰ'দত দিছোঁ, একদিন ৰ'দত দি দিছোঁ। ইয়াতে মই গাজৰো দি দিছোঁ আৰু জলকীয়া কাটি দি দিছোঁ আৰু আম। এতিয়া মই ইয়াতে মছলা দি দিম। নিমখত দি থৈ দিলে মানে বহুত দিন যাব, আমৰ আচাৰটো বেয়া হৈ নাযায়, সেইকাৰণে মই নিমখত দি থৈ দিছিলোঁ। ধনিয়া আৰু জিৰাৰ গুড়ি দি দিছোঁ। হালধি গুড়ি অকণমান দিছোঁ, আধা চামুচ। ৰেড চিলি পাউডাৰ দিছোঁ 2 চামুচ হ'ব, ডাঙৰ চামুচ দি। এতিয়া মই আদা নহৰু গোটাই অলপ অলপকৈ সৰু সৰুকৈ কাটি লৈছোঁ, পিচি দিয়া নাই, এনেকৈ দি দিছোঁ। এতিয়া মই ভিনেগাৰ 1 চামুচ দিছোঁ। মই ভিনেগাৰ বেছিকৈ নিদিওঁ কাৰণ মই নিমখত দি থৈ দিছিলোঁ। মই তেল এইখিনি দিছোঁ, ডাঙৰ কাপেৰে 1 কাপ হ'ব, 1 কাপ আধা গৰম কৰিব দিছোঁ। মিঠা চাউল আৰু পাঁচফোৰণ লৈ লৈছোঁ, এইখিনি মই তেলখিনি গৰম হোৱাৰ পিছত দি দিম। তেলটো হৈ গ'ল, অকণমান ঠাণ্ডা হ'ব দিছোঁ, তাৰপিছত মই আচাৰখিনি দি দিম। মই তেলখিনি দি দিলোঁ। ভালদৰে মিক্স কৰি লৈছোঁ। চিচাৰ বটল লৈছোঁ, ইয়াতে মই আমখিনি ভৰাই থ'ম। আমৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া ৰ'দত দি থাকিব লাগিব কেইদিনমান, আমটো সিজি নোযোৱালৈকে। ৰ'দত দি থাকিলে ভাল হয়, বহুত দিনলৈকে যাব, আমটো বেয়া হৈ নাযায়। এনেদৰে আপোনালোকেও ট্ৰাই কৰিবচোন, কম তেলত, মই বেছি তেল দিয়াও নাই। যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।